নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ল'ব আগতে মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। বিভিন্ন শিৱৰ মন্দিৰত আজি অগণন ভক্তৰ ভিৰ দেখা গৈছে। আমাৰ ভাঙাবৰুৱা শিৱ মন্দিৰ থানতো মই উপস্থিত আছোঁ আৰু এই থানৰ পৰা মই এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, প্ৰত্যেক বছৰে মই আমাৰ এই শিৱ মন্দিৰ থানত শাওণ মাহৰ প্ৰতিটো সোমবাৰতে মই শিৱলিংগত পানী ঢালিবলৈ আহোঁ আৰু ওচৰে পাঁজৰে থকা গাঁৱৰ পৰাও পানী ঢালিবলৈ আহে। বন্ধু বান্ধৱীসকল, মই এতিয়া নদীৰ ঘাটলৈ গৈ আছোঁ আৰু মই নদীৰ ঘাট আহি পালোহি। এতিয়া এই ঘাটৰ পৰা মই পানী উঠাবলৈ চেষ্টা কৰিম। এয়া মই ঘটত পানী ল'লোঁ আৰু এতিয়া মই ঘটত পানী লৈ গৈ আমাৰ থানত থকা শিৱলিংগত পানী ঢালিলোঁ। আমাৰ মণিকূটৰ ভিতৰত থকা শিৱলিংগত মই পানী ঢালিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আমাৰ বাহিৰত থকা শিৱলিংগত পানী ঢালিলোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, বল বম বল বম বল বম বল বম বল বম। এয়া ভক্তসকল আহিছে আৰু মহাদেৱক পূজা অৰ্চনা কৰিছে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ জনাই মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।